So welcome to back my YouTube channel. So আজি মই আইছো ষ্টেডিয়াম এটা খেলাৰ ষ্টেডিয়াম দেখাম আপোনালোকক এইটো গুৱাহাটীত অৱস্থিত ইন্দিৰা গান্ধী এথলেটিক ষ্টেডিয়াম সো ইয়া পিছফালে চাব পাৰে ইন্দিৰা গান্ধী এথলেটিক ষ্টেডিয়াম সো মই এই ষ্টেডিয়ামটো গোটেইখিনি দেখাম আপোনালোকক ইয়াৰ পৰিৱেশখিনি আৰু ষ্টেডিয়ামৰ ভিতৰত কি আছে সো এভৰিথিং দেখাম আপোনালোকক সো ভিডিঅ'টো একদম শেষলৈকে চাব আৰু চেনেলটো যদি সাবস্ক্ৰাইব কৰা নাই তেনে চেনেলটো অতি সোনকালে সাবস্ক্ৰাইব কৰি লওক ইয়া চাব পাৰে ষ্টেডিয়ামটো আৰু এইটো ইয়াৰ হিফালে ষ্টেডিয়াম আছে সো ষ্টেডিয়ামখিনি মই দেখাম অলপ পিছত এইটো এথলেটিক ষ্টেডিয়াম হয় ইয়া চাব পাৰে ফুটবল কিমান ডাঙৰ এটা ফুটবল ইয়াত চাব পাৰে কিমান ডাঙৰ এটা ফুটবল ইয়াৰ সো বহুত ডাঙৰ ফুটবল ইয়াত আৰু হিফালে আছে ষ্টেডিয়াম তো ষ্টেডিয়ামটো মই দেখাম আপোনালোকক সব ভিডিঅ'টো একদম শেষলৈকে চাব আৰু বহুত এৰিয়া হয় এটো বহুত ডাঙৰ ষ্টেডিয়াম হয় এথলেটিক ষ্টেডিয়াম হয় মই এই ষ্টেডিয়ামৰ ভিতৰত যাই আপোনালোকক দেখাম ষ্টেডিয়ামটো কেনেকুৱা সো ভিডিঅ'টো একদম চাই থাকিব লাষ্টলৈকে আৰু ভিডিঅ' কৈছে বহুত ডাঙৰ ষ্টেডিয়াম হয় এটো সো আপোনালোকে চাব পাৰে ইয়াৰ পিছফালে ষ্টেডিয়াম সো এথলেটিক ষ্টেডিয়াম হয় সো ভিতৰত যাই দেখাম আপোনালোকক এতিয়া মই ষ্টেডিয়ামৰ ভিতৰত যাই আছো সো ভিডিঅ'টো একদম শেষলৈকে চাব ইয়া চাব পাৰে কিমান ডাঙৰ এটা ষ্টেডিয়াম হয় এইটো ষ্টেডিয়াম ৱাও চাইছেনে আপোনালোকে চাওক কিমান ডাঙৰ এটা ষ্টেডিয়াম সো ইয়া চাব পাৰে কিমান ডাঙৰ এটা ষ্টেডিয়াম সো এইটো ষ্টেডিয়ামত ক'ত কি আছে সো এভৰিথিং আপোনালোকক দেখাম এইখন ষ্টেডিয়ামত ফুটবল খেল হওক তাৰপিছত দৌৰ প্ৰতিযোগিতা হওক সব খেল এইখন ষ্টেডিয়ামতে হয় গুৱাহাটীত ইয়া ইন্দিৰা গান্ধী এথলেটিক ষ্টেডিয়াম সো চাব পাৰে কিমান ডাঙৰ এটা ষ্টেডিয়াম ইয়াত কমেও 24,000 পৰা 25,000 সিট আছে সো চাব পাৰে কিমান ডাঙৰ বহুত ধৰণৰ এথলেটিক খেল ধেমালি ইয়াত হয় সো এইটো এটা নেশ্যনেল ষ্টেডিয়াম হয় ইয়াত সকলো ধৰণৰ খেলপাতি হয় এথলেটিক এইখন ষ্টেডিয়াম 2 বছৰৰ পৰা বন্ধ কাৰণ কৰোনাৰ বাবে এইখন ষ্টেডিয়ামত 2 বছৰৰ পৰা একো খেল ধেমালি হোৱা নাই সো ইয়াৰ চাব পাৰে সিটবোৰৰ অৱস্থা ইমান ভাল নহয় কৰোনাৰ বাবে 2 বছৰ ধৰি ইয়াত খেল ধেমালি নহয় এতিয়া মই গোটেই ষ্টেডিয়ামখন ঘূৰি দেখাই আছোঁ আপোনালোকক চাব পাৰে কিমান সিট ইয়া চাব পাৰে এইটো বেডমিণ্টন খেলৰ ষ্টেডিয়াম হয় কৰোনাৰ সময়ত ইয়াত কোভিড কেয়াৰ চেণ্টাৰ বনোৱা হৈছিল যদি ভিডিঅ'টো চাই ভাল লাগিলে তেনেহ'লে ভিডিঅ'টো লাইক কৰিব কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰিব তো আৰু নতুন ভিডিঅ' এইটো চেনেলত পাই থাকিব চ' নেক্সট ভিডিঅ'ত লগ পাম